সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু এতিয়া ৰাতিপুৱাই আমি সকলোৱে বস্তু বাহানি যোগাৰ কৰি ওলাইছোঁ নদীৰ পাৰত গোটেই পৰিয়ালটোৱে এসাঁজ ভাত খাওঁগৈ বুলি। বৰ বেছি দূৰ নহয়, ওচৰতে থকা ধূনাগুৰি নামৰ ঘাটটোলৈকে আমি যাম। এয়া আমি আহি আছোঁ, এতিয়া পালোগৈ এয়া ধূনাগুৰি ঘাট, দেখিছেনে? অলৰেডি বহুতখিনি পাৰ্টি আহিলেই আৰু আহিব। পিছত ঠাই পাবলৈ বহুত দিগদাৰ হৈ যাব, সেইকাৰণে আমি লৰালৰিকৈ গাড়ীৰ পৰা যোনে যি পাৰিছোঁ তেনেকৈ বস্তু বাহানি কঢ়িয়াই ভাল জেগা এটা ল'লোগৈ। তাৰপাছতে এয়া চাহ ৰেডি হ'ল, ব্ৰেড বাটাৰ ডিম এনেকৈ আমি চাহ খাম। তাৰপাছতে ভাতৰ লগে লগে লাগিয়ে গ'ল দেৰি হ'ব বুলি। এয়া মাংস বনালে, দালি হৈ গ'ল। তাৰপাছত আমি ভাত হোৱালৈকে কমলা খালোঁ। আমি অলপমান সোনকালে ওলাই দিম কাৰণ পাছত বহুত ভিৰ হৈ যায় সন্ধিয়া হ'লে। আচলতে আমি প্ৰতি বছৰে ইয়াত খাবলৈ আহোঁৱেই প্ৰথম দিনটোত, আৰু ইয়াৰ পাৰ্ট 2 আহিব, আপোনালোকে চাব।